থলুৱা মাছৰ এখন পাইকাৰী বজাৰ আজি গুৱাহাটীত মুকলি কৰা হয়। মেছাৰ্ছ বৰলুইত নামৰ বজাৰখন মুকলি হয় লালমাটিত। লোকেল মাছৰ সোৱাদ থলুৱা মাছৰ এখন পাইকাৰী বজাৰ আজি গুৱাহাটীত মুকলি কৰা হয়। মেছাৰ্ছ বৰলুইত নামৰ বজাৰখন মুকলি থলুৱা মাছৰ এখন পাইকাৰী বজাৰ আজি গুৱাহাটীত মুকলি কৰা হয়। মেছাৰ্ছ বৰলুইত নামৰ বজাৰখন মুকলি হয় লালমাটিত। লোকেল মাছৰ সোৱাদ ল'ব বিচাৰিলে আপুনি আহিব পাৰে এই বজাৰখনলৈ। কেইবাজনো উদ্যমী অসমীয়া যুৱকে বজাৰ দখল কৰাৰ লক্ষ্য আগত ৰাখি এই বজাৰ গুৱাহাটীবাসীৰ বাবে মুকলি কৰিছে। দেওবাৰে ফিতা কাটি নাৰিকল ভাগি বজাৰখন মুকলি কৰা হয়। বিশিষ্ট কেইবাজনো ব্যক্তিৰ উপস্থিতিত নাট্যকাৰ জিতেন শৰ্মাই এই বজাৰখন মুকলি কৰে। ইয়াত এখন স্থানীয় মাছৰ বজাৰ আৰম্ভ কৰিছোঁ। এই বজাৰখনত আমাৰ পাৰ্টনাৰ হিচাপে আমি 7জন জড়িত হৈ আছোঁ। লগতে আৰু আন ব্যক্তিসকলো ইয়াত মাজত আমাৰ কৰ্মসূত্ৰে জড়িত হ'ব। আমি এই বজাৰখনৰ জৰিয়তে গুৱাহাটীবাসীৰ যি লোকেল মাছৰ চাহিদা সেই পূৰণৰ অৰ্থ আগত ৰাখিয়ে আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু গতিকে গোটেই গুৱাহাটীবাসী ৰাইজৰ আমি ইয়াৰ বাবে সহায় সহযোগিতা কামনা কৰিছোঁ। এই লালমাটিৰ যি আমাৰ পপুলাৰ মাৰ্কেট বুলি কয়, আমাৰ নেশ্যনেল হাইৱেৰ এইটো 2nd প্লট, এই প্লটটোতে আমি এই বৰলুইত নামেৰে মাৰ্কেটখন আৰম্ভ কৰিছোঁ। আমাৰ এটি শ্লোগান GEA National College